ভাৰতৰ বিখ্যাত পাঁচগৰাকী মুছলমান অভিনেতা নম্বৰ 1 শ্বাহৰুখ খান বলিউডত কিং খান হিচাপে পৰিচিত সমগ্ৰ বিশ্বত ৭,০০০ কোটিতকৈও অধিক টকাৰ গৰাকী শ্বাহৰুখ খান পৃথিৱীৰ ভিতৰত আটাইতকৈ দামী কেমেৰা ভাৰতত কেৱল শ্বাহৰুখ খানেই ব্যৱহাৰ কৰে অৰ্থাৎ বিশ্বৰ ২৬ জন লোকে ব্যৱহাৰ কৰে আইমেক্স কেমেৰা তাৰে ভিতৰত ভাৰতত অকলে ব্যৱহাৰ কৰে শ্বাহৰুখ খানে ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা দিছিল শ্বাহৰুখ খানক নম্বৰ 2 সলমান খান বলিউডত ভাইজান হিচাপে পৰিচিত এইগৰাকী বলিউড অভিনেতা সলমান খান ভাৰতৰ ভিতৰত আটাইতকৈ বেছি দুখীয়া লোকক টকা দান কৰা অভিনেতা বুলি জানিব পৰা যায় তেওঁৰ ইনকামৰ প্ৰায় আধা অংশই দুখীয়া দৰিদ্ৰ লোকক দান কৰে সলমান খান প্ৰডাকশ্যনৰ মালিক তেওঁ ২০০৪ চনত ভাৰত চৰকাৰে তেওঁক হেণ্ডসাম মেন খিতাপ দিছিল নম্বৰ 3 আমিৰ খান প্ৰডাকশ্যনৰ মালিক আমিৰ খান এটা চিনেমাৰ বাবে ৮০ কোটি টকা চাৰ্জ লয় আমিৰ খানে মৌলানা আবুল কালাম আজাদৰ বংশধৰ এইগৰাকী আমিৰ খান পদ্মশ্ৰী পদ্মভূষণ বঁটা লাভ কৰিছিল ভাৰত চৰকাৰৰ পৰা এইগৰাকী অভিনেতা আমিৰ খানে নম্বৰ 4 সাইফ আলী খান শ্বাহৰুখ খানৰ পাছতে চৰ্চিত এটি নাম হৈছে সাইফ আলী খান ৫,০০০ কোটিৰো অধিক টকাৰ মালিক এইগৰাকী সাইফ আলী খান তেওঁৰ পিতৃ আছিল ভাৰতীয় ক্ৰিকেট টিমৰ কেপ্টেইন পদ্মশ্ৰী বঁটা লাভ কৰিছিল এইগৰাকী সাইফ আলী খানে নম্বৰ 5 আৰবাজ খান সলমান খানৰ ভাই এইগৰাকী আৰবাজ খান ৮,০০০ কোটিৰো অধিক টকাৰ সম্পত্তিৰ গৰাকী এইগৰাকী আৰবাজ খান